Hello guys, welcome back to my channel Super Duper Vlogs. Guys, এতিয়া আছো আমি কাজিৰঙাত মানে বলক ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি গাইছ গাড়ী আহি গ'ল, এতিয়া বলক যাওঁ আৰম্ভ। গৈ আছোঁ এতিয়া গাইছ। তো গাইছ ফাইনেলি কাজিৰঙাত সোমাই গ'লোঁ। এইটো দিছিলে চাইনবোৰ্ড হৰিণা পাৰ হৈ পেলাই। গাইছ কাজিৰঙাত সোমালোঁ ফাইনেলি, এতিয়া ৰাষ্ট্ৰীয় উদ্যান পামগৈ আৰু পপকৰ্ণ খাই গৈ আছোঁ। তো গাইজ ইয়াত বেছি স্পীড মানে গাড়ী চলাব নোৱাৰে, মানে বেছি স্পীড চলালে মানে 2000 টকা ফাইন লগত। কেমেৰা ফিটিং হৈ আছে তাত মানে দেখা পায় মানে, তো মানে বহুত লাহে লাহে গৈ আছোঁ এতিয়া। তো গাইজ আমি এতিয়া হোটেল এখনত সোমাইছোঁ, মানে হেৰিলৈ যোৱা নাই, নেশ্যনেল পাৰ্কলৈ। এখন হোটেল ইয়াত এতিয়া গাইজ কিবা এটা খাই লওঁ, তাৰপিছত যাম একদম জীপত, মজা লাগিব। চাহ খাই লওঁ তাৰপিছত ভাত খাম একদম। ভাত আহি গ'ল, মানে নিৰামিষ ভাতকে খাওঁ আৰু একদম। সেইফালে আণ্টিহঁতে খাই আছে পূৰা মজা। আমাৰ টিকলাই একদম চকলেট খাই আছে, মানে আমাতকৈ ইহঁতৰ গাড়ীখন মানে আগত আহি গ'ল, আণ্টিহঁতৰ গাড়ীখন। সেইটো মানে সিহঁতি ফাৰ্ষ্টত পালেহে আমি মানে অলপ ছেকেণ্ডত পালোঁ। এয়া টিকলাই মটন খাই আছে। এয়া এই আণ্টিহঁতে এখন গাড়ীত আহিছে, একদম এতিয়া আমি এনেকুৱা জীপত যাম আৰু একদম চামগৈ। তো গাইছ এইফালে আণ্টি এইফালে গাইছ লাষ্ট কৈছে মানে চাবলৈ। টিকলা জোলনা জুলি আছে পূৰা। এই পটি यहाँ पर देखो তো গাইছ এইটো স্পাই একদম খাই পেলাই এতিয়া যাম চাবলৈ, মজা লাগিব। তো ফাইনেলি গাইছ কাজিৰঙা নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজৰ্টত সোমাই গ'লোঁ। এতিয়া গাইছ তাত পাছ ল'ব লাগিব, তেতিয়াহে মানে গাড়ীত যাব পাৰিম, নহ'লে নোৱাৰিম। তালৈ যাবলৈ মানে পাছ লাগে গাড়ীখনৰ, ইয়াত পাছৰ হেৰি কৰি আছে দেউতাহঁতে। এতিয়া যাম আৰু এখনত। বেলেগ ৰূপেন্দ্ৰ সিং কি কৈছে কোৱা। এইটো বনোৱা মোৰ ভিডিঅ'ৰ কেমেৰাটো মানে ইমান ভালকৈ জুম নহয়, ফাটিছে, ধৰিব নোৱাৰিব। এইটো চাপ কি মজা লাগিছে। এইবিলাক গছ আছে মানে মোৰ মানে জুম কৰিলে ফাটি যাব গাইছ, গাইছ এইটো গছ চাওক কি ধুনীয়াকৈ আছে, একদম ওচৰতে পানী খাবলৈ আহিছে। চিনিটো চাওক কি ধুনীয়া লাগিছে গাইছ, ধুনীয়া পৰিৱেশ। এইটো চাওক হৰিণা ধুনীয়াকৈ আছে, হৰিণাটো চাই লওক। এইটো চাওক ধুনীয়াকৈ ৰখি আছে। গাইছ ইয়াত যোৱা মানুহ গৈ আছে, অহা মানুহ আহি আছে পূৰা। তো ইয়াত ঘৰ চৰ আছে, ইয়াত মানুহ থাকে চাগে, গম পাওঁ ইমান। ইয়াতে অলপ নামিম এতিয়া, ওপৰবাৰ দূৰবীণ দি চাম কিবা কিবি জন্তু। গাইছ দূৰবীণ দি মই চাই আছোঁ জন্তু। এইটো চাওক গড় কিন্তু চব আছে, কি মজা লাগিছে। তো গাইছ বাঘ দেখা পালোঁ আজি। এইটো হৰিণা চাওক ৰাস্তা কিনাৰতে একদম চাইছোঁ, কি মজা লাগিছে।